চাওক প্ৰাৰ্থী হিচাপে নমিনেটেড হোৱাৰ পিছত আমাৰ মণ্ডল কমিটি, জিলা কমিটি, ব্লক কমিটিবোৰ আমাৰ মিত্ৰজোঁটৰ তথা NDAৰ যিখিনি দল আছে, সংগঠন আছে, ইয়াৰ কাৰ্যকৰ্তাসকলৰ লগত মই চিনাকি হোৱাৰ কাৰণে জেগাই জেগাই মই ঘূৰিছোঁ। কাৰণ নিৰ্বাচন বৈতৰণি পাৰ কৰিব লাগিলে নিশ্চয়কৈ নিজৰ পচন্দৰ যিখিনি কেণ্ডিডেট আছে বা কেণ্ডিডেটৰ আৰু আমাৰ ৱৰ্কাৰসকলৰ লগত নিশ্চয় পৰিচয় এটা থাকিব লাগিব, তেতিয়াহে কাম কৰা নিশ্চয়কৈ এটা মানে মনোবল আহিব। তাৰ কাৰণে এইখিনি লগ কৰাৰ কাৰণে, মিট কৰাৰ কাৰণে এইখিনি পদক্ষেপ লোৱা হৈছে। কেনেকৈ ৰাইজৰ সঁহাৰি কেনেকৈ পাইছে, কৰ্মীসকলে কেনেকৈ সঁহাৰি জনাইছে? চাওক, NDA হিচাপে আমাৰ যিখিনি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ ইয়াত চলি আছে, ইয়াত যিখিনি আঁচনিবোৰ লোৱা হৈছে, এই আঁচনিটো একদম জনমুখী এটা আঁচনি লৈছে, যাৰ কাৰণে ৰাইজ আজি চৰকাৰৰ ওচৰলৈ চাপিছে আৰু চৰকাৰো বিনা দ্বিধাই ৰাইজৰ ওচৰলৈ যাব পাৰিছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ NDA হিচাপে আমি 70% ভোট শ্বেয়াৰ আমি নিশ্চয়কৈ পাম আৰু আমি আৰামত স্যার ইতিমধ্যে খাম্পা বর্গের BPF প্ৰাৰ্থী পক্ষ কিবা ফেক্টৰ হ'ব নেকি? চাওক, কোনোবা ফেক্টৰ হয় নহয় সেইটো মই ক'ব নোৱাৰোঁ বা নকওঁ, কিন্তু আমাৰ NDA হিচাপে 70% যদি ভোট আমি পাওঁ, তাত মানে ক'ব লগা কিছু আছে। স্যার ৰাজ্যলৈ কিবা ফৰিয়াগ্ৰামবাসীৰ কাৰণে বহুতো আবেদন জনালে, ফৰিয়াগ্ৰামবাসীৰ কাৰণে কিবা মেছেজ? চাওক, আমাৰ ৰেল গেটৰ কথা কৈছে, ৰেল অভাৰব্ৰিজৰ কথা কৈছে তেওঁলোকে, তো ইয়াত নিশ্চয়কৈ সেইখিনি জিকি যোৱাৰ পিছত প্ৰচেষ্টা কৰা যাওক, কাৰণ ইয়াত ষ্টেট গভৰ্ণমেণ্টৰ এটা শ্বেয়াৰ নিশ্চয়কৈ লাগে। তাৰো বাহিৰে কিবা যদি সমস্যা আছে সেইখিনি পিছৰ পৰ্যায়ত নিশ্চয়কৈ বিচাৰ কৰা। আৰু পিছতে ছাৰ অলপ দিনতে আপুনি ফৰিয়াগ্ৰামলৈ আকৌ আহিব নেকি? সেইটোতো মানে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে নিশ্চয়কৈ আহিব লাগিব, কাৰণ আজি চিনাকি হোৱাৰ কাৰণেহে আহিছোঁ। আৰু আজি 3টা বজাৰ পৰা নিৰ্বাচনী বিধি আৰম্ভ হ'ব, এতিয়া মানে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে নিশ্চয়কৈ আহিব। আপনার আমার খুব ভাল লাগিছে, যেহেতু আমার তিনোটার UPPL, BJP আর AGPর ইন্ডিয়ান এলায়েন্সর প্রার্থী জয়ন্ত বসুমতাৰী ছাৰে আমাৰ ইয়াত আহিছে। অহাৰ পিছত আমাৰ UPPL, BJP আৰু AGPৰ যিমান কৰ্মকৰ্তা আছে সকলোৱে মিলি আমি ছাৰক উষ্ম আদৰণি জনাইছোঁ। বহুত ভাল কথা, কাৰণ আমি 10 বছৰলৈকে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ যিটো প্ৰক্ষেপ কৰা প্ৰাৰ্থী জিকাই নাছিল, কিন্তু এই বছৰত আমাৰ NDA চামিল হোৱা আমাৰ UPPL দলৰ জয়ন্ত কুমাৰ বসুমতাৰী তেখেতে আজি আমাৰ ইয়াত পদাৰ্পণ কৰিছে। নিশ্চয় আমি 3টা যৌক্তিকভাৱে আমি যিটো প্ৰাৰ্থী সমৰ্থন কৰা যিটো প্ৰতিনিধি, তেওঁ এই বছৰত নিশ্চয়কৈ জয়ী হ'ব বুলি আমি আশা ৰাখি বৰ ভাল লাগিছে। আপোনালোকে ফৰিয়াগ্ৰামবাসী হিচাপে কিবা আবেদন জনাইছে না? হয়, আবেদন জনাইছে। যে আমাৰ ফৰিয়াগ্ৰামত বহুত দিনৰ পৰাই ৰেল ক্ৰছিঙৰ ফ্লাইঅভাৰ নাছিল, তাক আজি আমি সকলোৱে ৰাইজে তেখেতক মানে আহ্বান জনাইছে যে যাতে তেখেতে জয়ী হৈ যায়, তেনেহ'লে MP হৈ নিশ্চয় আমাৰ যিটো লাগতিয়াল ফ্লাইঅভাৰ এইটো সম্পূৰ্ণ কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দি গৈছে। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो सोलिफु फोरोंसालि बलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै
नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन, अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।